নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বনাবলৈ লৈছোঁ কচু আলু ঔটেঙা আৰু মাছৰ আঞ্জা। খুবেই ভাল লাগে নহয় জানো। প্ৰথমে মই এয়া কচু লৈ লৈছোঁ। কচুখিনি এতিয়া মই বাকলি গুচাই ল'ম ভালদৰে। এইখিনি ইফালে এয়া চাফা কৰি হৈ গ'ল আৰু এয়া আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ। এতিয়া কেৰাহীখন পাতি মই ইয়াতে পানী দি দিছোঁ, যিহেতু মই বইল বনাম। ইয়াতে কচুখিনি মই এয়া কাটি লৈ দি দিছোঁ। এতিয়া ঢাকনখন মাৰি দিম। ইয়াতে অকণমান নিমখ দি দিছোঁ, যিহেতু কচুখিনি সিজিব লাগিব। এইফালে এতিয়া ঔটেঙাটো মই কাটি লওঁ। ঔটেঙা মই এনেকৈ তেলিয়াই দিম, সৰু সৰুকৈ কাটি দিছোঁ। ইফালে আলুখিনি সিজাত আৰু উতল অহাত হালধি দি দিছোঁ। এতিয়া ঔটেঙাখিনিও দি দিছোঁ। কচুখিনি যিহেতু সিজিলে সেই ঔটেঙা দি দিছোঁ। এতিয়া ইয়াতে মাছ দি দিছোঁ। মাছখিনি যিহেতু মাগুৰ মাছ হয়, মই ফ্ৰাই কৰি লৈছোঁ। অকণমান কেঁচাকৈ দিলে অলপ বেয়া লাগে, পিছল পিছল হ'বও পাৰে, সেয়ে মই ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিছোঁ। মাছখিনি দিয়াৰ পিছত দিছোঁ। এইফালে এয়া কচুবোৰ ইমান ধুনীয়াকৈ সিজি গ'ল, দেখিছেনে? আপোনালোকে বাৰু এনেকৈ বইল কৰি খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন, খুব ভাল লাগে। আৰু এতিয়া মোৰ এয়া আঞ্জা হৈয়ে গৈছে। ইয়াতে মই মান ধনিয়া অকণমান ছিঙি দি দিছোঁ। ইফালে মোৰ এয়া ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ। বাই বাই।